সো বন্ধুসকল মই তোমালোকক আজি এই ভিডিওটোত ক'ম যে তোমালোকৰ ফেচবুক একাউণ্টটো যদি বেলেগ কোনোবা মানুহে ইউজ কৰি আছে বেলেগৰ মোবাইলত বা চলাই আছে তুমি কেনেকৈ গম পাবা আৰু তুমি সেই মোবাইলটোৰ পৰা তোমাৰ একাউণ্টটো কেনেকৈ ডিলিট কৰিবা আৰু যদি তোমাৰ একাউণ্টটো বেলেগ মোবাইলত খোল খাই আছে তুমি তেতিয়া তোমাৰ নিজৰ মোবাইলৰ ফেচবুকতে গম পাবা সো কেনেকৈ গম পাবা আৰু কেনেকৈ ডিলিট কৰিবা এই ভিডিওটো তুমি চাই শিকি লোৱা সো তুমি সেই বেলেগৰ মোবাইলত তোমাৰ ফেচবুক একাউণ্টটো ডিলিট কৰিবলৈ তুমি যাব লাগিব তোমাৰ মোবাইলৰ ফেচবুকত তাৰপিছত তোমালোক যাব লাগিব এই য'ত তিনডাল আঁচ দেখিছা তোমালোকে ইয়াত টিপিব লাগিব ইয়াত টিপাৰ পিছত তোমালোক যাব লাগিব ফেচবুকৰ ছেটিংছত সো মই ফেচবুকৰ ছেটিংছত টিপিলোঁ ফেচবুকৰ ছেটিং টিপাৰ পিছত এনেকুৱা এখন চাৰ্ট আহিব ইয়াত অহাৰ পিছত তোমালোকে কি কৰিব লাগিব সিকিউৰিটি এণ্ড লগইনত টিপিব লাগিব ইয়াত টিপাৰ পিছত তোমালোকে এনেকুৱা এখন চাৰ্ট দেখুৱাব এনেকুৱা এখন দেখুৱাৰ পিছত তোমালোকে ইয়াত টিপিব লাগিব ইয়াত টিপাৰ পিছত ইয়াত দেখিছা মোৰ একাউণ্টটো কেইটা মোবাইলত খোল খাই আছে আৰু ক'ত খোল খাই আছে সব ওলা যাব কেইটা বজাত খুলিছিলে কেই তাৰিখে খুলিছিলে সব ডিটেইলছ ইয়াত ওলা যাব আৰু তোমালোকে সেই মোবাইলটোৰ পৰা তোমাৰ একাউণ্টটো আঁতৰাবলৈ হ'লে তুমি কি কৰিব লাগিব ইয়াত তিনিডাল য'ত আঁচ দেখিছা ছাইডত ইয়াত টিপিব লাগিব ইয়াত টিপাৰ পিছত তোমালোকে টিপিব লাগিব লগ আউট তো মই লগ আউটত টিপি যদি এতিয়া সেই একাউণ্ট য'ত যোনটো মোবাইলত আছিলে মোৰ একাউণ্টটো সেই মোবাইলটোৰ পৰা নাইকিয়া হৈ গ'ল তো তেনেকৈ তুমি যিকেইটা মোবাইলত খোল খাই আছা সব এনেকৈ কাটি দিয়া এনেকৈ তুমি গোটেইকেইটা কাটি দিব পাৰিবা আৰু তুমি তোমাৰ যদি একাউণ্টটো ক'তো খোলা নাই তেতিয়াহ'লে তোমাৰ মোবাইলত এনেকুৱা এখন ফটো আহিব এনেকুৱা এখন ফটো আহিব দেখিলা এনেকৈ তুমি গোটেইখিনিতে কাটি দিব পাৰিবা থাকিলে এই কামটো কৰাৰ পিছত তুমি কি কৰিব লাগিব তোমাৰ ফেচবুকৰ পাছৱৰ্ডটো চেঞ্জ কৰি দিব লাগিব ফেচবুকৰ পাছৱৰ্ডটো এইটো কাৰণে চেঞ্জ কৰিব লাগিব যাতে সেই মানুহজনে তোমাৰ যদি ফেচবুকৰ পাছৱৰ্ডটো গম পায় তেতিয়া সেই মানুহজনে আকৌ তোমাৰ ফেচবুকটো খুলিব পাৰিব সেইকাৰণে তুমি তোমাৰ ফেচবুকৰ পাছৱৰ্ডটো চেঞ্জ কৰি দিব লাগিব আৰু তুমি যদি ফেচবুকৰ পাছৱৰ্ড চেঞ্জ কৰিব নাজানা তেতিয়া মোক কমেণ্ট কৰি জনাবা মই এটা ভিডিঅ' বনাই দিম সো ভিডিঅ'টো আজিলৈ ইমানেই যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো এনেকুৱা ভিডিঅ' পিছলৈ পাবলৈ